হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা নতুন ব্লগলৈ আপোনালোকক পুনৰবাৰ জনাইছোঁ স্বাগতম। আৰু আজি আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ এটা বহুত টেষ্টি ৰেচিপি। এই ৰেচিপিটো কোনো ধৰণৰ নতুন ৰেচিপি নহয়, আপোনালোকে দেখি চাগে গম পাইছেই। এই ৰেচিপিটো হৈছে জাতিলাওৰ সৈতে মাছৰ আঞ্জা, আৰু এই আঞ্জাখন খাবলৈ বিশেষকৈ গৰম দিনত খুব সোৱাদ লগা হয়। আৰু তাকে আজি ভাবিলোঁ মই ঘৰতে বনাইছিলোঁ আৰু খাই বহুত বেছি ভাল লাগিল, আৰু বনাই খাই থকাই হয়। তাকে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু যদিও এই ৰেচিপিটো মানে নতুন নহয়, পুৰণা ৰেচিপি হ'লেও আৰু মানে সকলোৱে বনোৱা প্ৰচেছবিলাক চবৰে একেই নহয়, মানে সকলোৱে বেলেগ বেলেগ ধৰণেৰে বনায়। তাকে ভাবিলোঁ মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেন্তে ব'লক তেতিয়াহ'লে আমাৰ আজিৰ ৰেচিপিটোলৈ আগবাঢ়োঁ। এয়া মই লৈ লৈছোঁ প্ৰকাণ্ড জাতিলাও এটা। জাতিলাওটো পিছে গোটেইখিনি নিদোঁ দেই, আধা দিম আৰু এয়া মাছখিনি ধুনীয়াকৈ ধুই মেলি মই হালধি নিমখ লগাই ল'লোঁ। মানে মাছখিনি আধা খাই শেষেই হ'ল জানেনে, এইখিনিয়ে আছিলে। আৰু এইখিনি এতিয়া ভাবিলোঁ জাতিলাওৰ লগতে বনাওঁ। আৰু আনফালে মই এয়া লৈ লৈছোঁ পাচলিখিনি ধুনীয়াকৈ কাটি ধুই মেলি লৈছোঁ। এয়া ডাঙৰ চাইজৰ আলু দুটা লৈছোঁ, আৰু এইডোখৰ জাতিলাও, আৰু এয়া ডাঙৰ চাইজৰ পিঁয়াজ আৰু বিলাহীখিনি পিছে আমাৰ ঘৰৰে দেই, আৰু এয়া মানধনিয়াও ঘৰৰে। আৰু এইখিনি ধুনীয়াকৈ এতিয়া কাটি ল'ম। তাৰ আগতে মই ইয়াত কেৰাহীত তেল দি তাত মাছকেইপিচ ফ্ৰাই কৰি লৈছোঁ। মাছকেইপিচ ফ্ৰাই হৈ থাকক, লগতে মই এয়া পাচলিখিনিও ধুনীয়াকৈ ধুই মেলি কাটি ল'লোঁ। জাতিলাও আৰু আলুখিনি মই একে চাইজত কাটি লৈছোঁ, আৰু এইফালে বিলাহীখিনি অকণমান কেঁচা কেঁচা, ঘৰৰে যিহেতু চলি যাব আৰু একো নাই। আৰু কণ বিলাহীকেইটা মই গোটেইকেইটা নিদিওঁ, কেইটামানহে দিম। আৰু এইফালে পিঁয়াজখিনি কাটি ল'লোঁ, আলু আৰু জাতিলাওখিনি একে চাইজত কাটি লৈছোঁ। এয়া মাছ ভজা কেৰাহীখনতে মই ইয়াত তেল অকণমান কমাই লৈ, আৰু ইয়াত দিছোঁ মই এতিয়া পাঁচফোৰণখিনি ফুটি লোৱাৰ পাছতে এয়া দেখিছেনে মাছকেইপিচো ফ্ৰাই কৰি লোৱা হৈ গ'ল। মই পিছে বৰ বেছি হাফ ফ্ৰাই কৰা নাই, পূৰা ফুল ফ্ৰাই কৰিছোঁ। মানে মাছত মোৰ হাফ ফ্ৰাই কৰি দিলেও বৰ এটা ভাল নাপাওঁ, ফুল ফ্ৰাই কৰিলে ভাল লাগে। আৰু এয়া দিছোঁ নহৰু কেইফুটামান, নহৰুখিনি ফ্ৰাই হৈ থকাৰ পাছতে এয়া দিছোঁ পিঁয়াজ। এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'ম গল্ডেন ব্ৰাউন হোৱালৈকে। এয়া দেখিছেনে ধুনীয়াকৈ পিঁয়াজখিনি ফ্ৰাই কৰা হৈ গ'ল। আৰু এতিয়া ইয়াত দিম মই কাটি থোৱা জাতিলাওখিনি। এয়া জাতিলাওখিনি এতিয়া দি দিছোঁ। জাতিলাওখিনি আৰু পিঁয়াজ, তেল এতিয়া সকলোখিনি ধুনীয়াকৈ মই মিক্স কৰি ল'ম। এয়া দিছোঁ পৰিমাণ অনুসৰি নিমখ, আৰু এয়া দিছোঁ হালধিৰ গুড়া। এয়া জাতিলাওখিনি আধা ভাজ খোৱাৰ পাছতে এতিয়া ইয়াত দিম মই আলুখিনি। এয়া দিছোঁ আলু, আৰু আলুখিনিৰ লগত মই এতিয়া ধুনীয়াকৈ ভাজি থাকিম। এয়া কিছু সময় ভজাৰ পাছত ইয়াত মই দিছোঁ বিলাহীখিনি কাটি থোৱা, আৰু বিলাহীখিনিৰ লগতো মই অকণমান সময় ভাজি ল'ম। প্ৰায় 10 মিনিটমান ভজাৰ পাছত এতিয়া মই দেখিছেনে চেক কৰিছোঁ, আলুখিনিও ধুনীয়াকৈ সিজি গৈছে আৰু লাওখিনিও সিজি গ'ল। আৰু এতিয়া এনেকুৱা সময়তে মই ইয়াত দিম পানী। আপোনালোকে নিজৰ পৰিমাণ অনুসৰি পানীখিনি দি ল'ব। ময়ো পৰিমাণ অনুসৰি পানীখিনি দি লৈছোঁ। মানে মই বেছি জোল টাইপত নাখাওঁ, সেইটো কাৰণে মই বেছি পানী দিয়া নাই। আৰু এতিয়া এইখিনি ধুনীয়াকৈ উতল আহিবলৈ দিম। এয়া এইখিনি ধুনীয়াকৈ উতল আহি গৈছে, আৰু এনেকুৱা সময়তে এয়া দিছোঁ মই মাছখিনি। এতিয়া মাছখিনিৰ লগত খুব বেছি 5 মিনিটমান ভাজিম, তাৰ পাছতে হৈ যাব আৰু। এয়া
আমাৰ জাতিলাও আৰু মাছৰ কাৰী ধুনীয়াকৈ ৰেডি হৈ গ'ল। আৰু আপোনালোকে দেখিছিলেনে বাৰু মই অথনিৰ পৰা মছলা দিয়া নাই, একেবাৰে লাষ্টত দিছোঁ এয়া অকণমান গৰম মছলা আৰু এয়া দিছোঁ মান ধনিয়া পাত। মছলাবিহীন হ'লেও কিন্তু খাবলৈ খুব বেছি সোৱাদ লগা হয়। আপোনালোকেও যদি এনেকৈ মছলা নিদিয়াকৈ বনাই খোৱা নাই আপোনালোকে খাব আৰু খাই বহুত বেছি ভাল পাব। আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।